Hello friends, welcome back to my YouTube channel. আৰু আজি মই বনাব গৈ আছো ঘুগুনি। এয়া পিয়াজ কাটি লৈছো দুটা মিডিয়াম সাইজৰ, আলু এটা কাটিছো মিডিয়াম সাইজৰ, আদা নহৰু জলকীয়া পেষ্ট 2 টেবুল চামুচ, তিনটা জলকীয়া লৈছো, গোটা গৰম মছলা আৰু এফালে কাবুলী বুট তিয়াই থৈছিলো এপোৱা। এয়া প্ৰথমতে মই প্ৰেছাৰ কুকাৰত তেল গৰম হ'বলৈ দিছো আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই দিম ইয়াতে তেজপাত, গোটা গৰম মছলা, পিঁয়াজ এইখিনি দি কিনে মই ভালকৈ ভাজি ল'ম। তেলখিনি গৰম হৈ গৈছে, ইয়াত মই দিম গোটা গৰম মছলা আৰু তেজপাত আৰু লগতে দিম পিঁয়াজখিনি। পিঁয়াজখিনি দি কিনে মই ভালকৈ এইখিনি মিক্স কৰি ল'ম। এইখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব। 3 মিনিট সময় এইখিনি ভাজি ল'ম ভালকৈ। পিঁয়াজখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া মই ইয়াত এড কৰিম আদা নহৰু জলকীয়া পেষ্ট আৰু জলকীয়া। এইখিনি মিক্স কৰি ল'ব লাগিব ভালকৈ। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে এইখিনি ভালকৈ ভাজিব লাগিব। তাৰপিছত মই ইয়াতে অকণমান চেনি এড কৰিম কালাৰৰ কাৰণে। এইখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব 3-4 মিনিটমান। আদা নহৰুৰ কেঁচা গোন্ধ গুচি গৈছে। এতিয়া মই ইয়াতে কাটি থোৱা আলুখিনি দি দিম আৰু এইখিনি মছলাৰ লগত ভালকৈ ভাজি ল'ম। এতিয়া মই ইয়াতে তিয়াই থোৱা কাবুলী বুটখিনি দি দিম। কাবুলী বুটখিনি মই ইয়াত গোটেই দি দিছোঁ আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ম। কাবুলী বুটখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ আৰু এইখিনি এতিয়া 5-6 মিনিটমান ভালকৈ ভাজিব লাগিব। তাৰপিছত মই ইয়াতে শুকান গুড়ি মছলাখিনি দিম। বুটখিনি মই ভালকৈ ভাজি ল'লোঁ 5 মিনিটমান আৰু ইয়াতে এতিয়া মই শুকান মছলাখিনি এড কৰিম। প্ৰথমতে মই দিম ইয়াতে হালধি, তাৰপিছত দিম মই ইয়াত ধনিয়া পাউডাৰ, তাৰপিছত দিম মই জিৰা পাউডাৰ, তাৰপিছত দিম মই ৰেড চিলি পাউডাৰ আৰু লগতে সোৱাদ অনুযায়ী আৰু এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। শুকান মছলাখিনি তলত লাগি নাযাবৰ কাৰণে ইয়াত আপোনালোকে অকণমান পানীও দি ল'ব পাৰে যাতে মছলাখিনি তলত লাগি নাযায়। মছলাখিনিৰ লগত বুটখিনি ভালকৈ ভাজা হৈ গৈছে আৰু এতিয়া মই ইয়াতে গৰম পানী এড কৰিম 200 ml। আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব। পানীখিনি এড কৰাৰ পিছত শেষত মই ইয়াত দি দিম গৰম মছলা আৰু গৰম মছলা দি মই এইখিনি ভালকৈ মিক্স কৰি ল'ম।
আৰু অকণমান উতল অহাৰ পিছতে মই প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই দিম। প্ৰেছাৰ কুকাৰৰ ঢাকনিখন মই লগাই দিছোঁ আৰু এতিয়া 5টা চিটি মাৰিবলৈ দিম আৰু 5টা চিটি মৰাৰ পিছতে মই এইটো গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম। পাঁচটা চিটি মাৰি কমপ্লিট হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। ঘুগুনিখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া মই ঢাকনিখন খুলি দিছোঁ। ঘুগুনি ৰেডি হৈ গৈছে আৰু এতিয়া মই ইয়াতে কাটি ধোৱা বিলাহী এড কৰিম আৰু বিলাহীখিনি দিয়াৰ পিছত আমাৰ ঘুগুনি ৰেডি হৈ গৈছে। এতিয়া এতিয়া মই গৰম গৰম লুচিৰ লগত এইখিনি প্লেটিং কৰিম। কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে